Hello and welcome to my channel Kukul Bhaiti. সকলো ভালে আছে আজি আহিছো এটা অন্য এটা ভিডিও লৈ চাই থাকিব ভিডিওটো কি কম খুচকাৰি আছো তো অকমান ভাগৰ লাগিছে কাহি লৈছো কথা কোৱাৰ ইমান অভ্যাস নাই কি কম জানুৱাৰী মাহৰ পৰা ঘূৰিয়ে আছো ঠায়ে মানে কি কম পাহাৰীয়া অঞ্চলতে বেছি ঘূৰি আছো নাগালেণ্ডত গ'লো তাতো পাহাৰীয়া জায়গা তাতেও থাকিলো মানে এঠাইত মানে সিতাপি লৈ থাকিব পৰা নাই এতিয়া আহিছো কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং মেঘালয় বৰ্ডাৰৰ ওচৰত মানে বৰ্ডাৰত আছো তো ঠিক তেনেকুৱাই আৰু কি কম এই জীৱন চলি আছে তীব্ৰ গতিত এই মানুহ দুজনী মানুহ ইয়াত নাই ইয়াত চিঞৰিলেও মানুহ পোৱা নাযাব অলপ পাছত তেনেকুৱাই সন্ধিয়া প্ৰায় হোৱা নাই হ'ব আৰু খোজকাঢ়ি আছো পাহাৰীয়া জায়গা খোজকাঢ়ি বেয়া লগা নাই ভালে লাগিছে আমি দুজন আহিছো খোজকাঢ়ি আছো খোজকাঢ়িব লাগে স্বাস্থ্যৰ কাৰণে ভাল ৰুমত থাকি ভাল নালাগা হৈছে সেইকাৰণে অকণমান এক্সাৰচাইজ খোজকঢ়াটো এটা এক্সাৰচাইজটো কৰিবই লাগে স্বাস্থ্যৰ কাৰণে বেমাৰ আজাৰ তেতিয়াহে অকণমান ৰেহাই দিব বেমাৰ আজাৰে পাহাৰীয়া জেগা ৱেষ্ট কাৰ্বি আংলঙত আছোঁ বৰ্তমান ৱেষ্ট কাৰ্বি আংলং তাৰ পাছতে এইফালে হ'ল মানে বৰ্ডাৰ আৰু মেঘালয় বৰ্ডাৰতে আছোঁ ইয়াত মানুহ জনবসতি খুব কম নাই চাৰিওফালে এইবিলাক জংঘল আৰু পাহাৰ চাইডত গোটেই পাহাৰ গাড়ী মটৰ নচলে ৰাস্তাটো আছে খুব কম এইটো ৰাস্তা এইটো এনেকৈ মেঘালয় হৈ এনেকৈ আহে আৰু এইটো এনেকৈ এইখিনি অসম কাৰ্বি আংলং এনেকৈ ওলাই যাব পাৰে এইটো গাড়ী মটৰ ইয়াত মানে খুব কম চলে ইয়াত গাড়ী মটৰৰ ব্যৱস্থা ইমান নাই Love the chase and the hunt and I set the pace when I'm running I always take what I want and I always give it 100 আমাৰ সিপাহী আমাৰ সিকিউৰিটি আমাক বিচাৰি আহি পাইছে আমি মানে সিহঁতক আনা নাছিলোঁ যে পুৰা বিচাৰি আহি পাইছে য়েছ এইকেইটা আমাৰে টিমৰ এতিয়া আহি আছে সিহঁতে যিটোৰে আহি আছোঁ এইটোৰে গ'লে আমি মোটামুটি 80-90 কিলোমিটাৰ যোৱাৰ পাছত আমি নেলি পাম এইটো হ'ল কমিউনিকেশ্যন ইয়াৰ এইখিনিতে মেঘালয় মলেজ নাই বুলি জেগা আছে এইখিনিতে এনেকৈ কৰি ওলাই কি জেগা আছিলে নাম পাহৰি যাওঁ ইয়াৰ জেগাবিলাক মানে এনেকুৱা জেগাবিলাক নাম এই তাৰপিছত আমি এইটো ৰাস্তাৰে আহিলোঁ যে ইফালে এনেকৈ কৰি এটা টাৰ্ণিং আছিলে সেইটো এনেকৈ হাবাং যায়
সেয়ে আৰু বেছি ঘূৰা নাই, বেছি ইয়াৰ ডিটেইলছ মই নাজানো, আহিছোঁহে। তো সন্ধিয়া সময় খোজ কঢ়াৰ লগতে এইখিনি ভিডিঅ' বনালোঁ। ইয়াত দোকান চোকানো নাই, চাহ একাপ খাবলৈ দোকান চোকানো নাই, দোকান দেখিয়ে পোৱা নাই। যিও এখন মানে খোলে, মানে সৰু মানে কিবা কিবি অকণমান থাকে আৰু এই অকণমান আধা ঘণ্টাৰ কাৰণে খোলে। খুব মানে প্ৰয়োজনীয় বস্তু পাবলৈ টান, দূৰত যাব লাগে, গাড়ী মটৰ যিহেতু নাই আমাৰ, যাবলৈ নোৱাৰোঁ। এই খোজকাঢ়োঁ আৰু এনেকৈ অকণমান, আৰু ৰুমতে অকণমান সময় কটাই থাকোঁ। এয়া আৰু কি ক'ম। তো কেনে পালে ভিডিঅ'টো জনাব। আজিলৈ এৰিছোঁ, বাই বাই।